বিটিআৰত যি চৰকাৰ ইউপিপিএল আৰু বিজেপিৰ চৰকাৰ এবছৰ আমি পাৰ কৰিলোঁ। তো এবছৰৰ আমি যিমানখিনি কাম কৰিব লগা আছিল আমি কিছু কাম কৰিলোঁ, নকৰা নহয়, আৰু বহুত কাম কৰিবলগীয়া আছে। আপোনালোকে জানে যে আমাৰ এই বৃহত্তৰ বিটিআৰ অঞ্চলত মানে সমস্যা বহুত, উন্নয়নমূলক সমস্যা, আৰ্থ-সামাজিক সমস্যা, শৈক্ষিক সমস্যাবোৰ খুব সোনকালে বা অলপ দিনৰ ভিতৰত এইবোৰ সমাধান কৰা সম্ভৱ নহয়। যাৰ কাৰণে আমাৰ শ্ৰী প্ৰমোদ বড়ো মহোদয় আমাৰ মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ সততে ৰাখি পেলাই বা কেন্দ্ৰীয় চৰকাৰে আমাক সহায় কৰি আছে। বিভিন্ন প্লেন পলিচি কৰা হৈছে, যেনে আমাৰ নিবনুৱা সংস্থাপন বা আমাৰ ইকনমিক ডেভেলপমেণ্টৰ কাৰণে আমাৰ গাঁও অঞ্চলৰ মানুহে যাতে ইনকাম জেনেৰেট বৃদ্ধি কৰিব পাৰে, তাৰ কাৰণে আমাৰ পিক মিছন, মিল্ক মিছন আঁচনি লোৱা হৈছে। কিছুদিন পূৰ্বে UNDPৰ লগত আমাৰ এটা চুক্তি হ'ল। ইয়াত UNDP কিছুমান অনুষ্ঠান ইয়াতে গঢ় দিব, যাৰ দ্বাৰা আমাৰ ইয়াৰ ৰিচৰ্চবোৰ আমি ইউজ কৰিব পাৰে প্ৰডাকশ্যন আৰু ফাইনেন্সিয়েলি আমি ডেভেলপ কৰিব পাৰিম। আমাৰ বহুত মানুহ সংস্থাপিত হ'ব। তাৰোপৰি আমাৰ কিছুমান অন্যান্য যে আঁচনি আছে, হয়তো বিটিআৰত সেইবোৰ আঁচনি আগতে সেইবোৰ ঢুকি পোৱা নাছিলোঁ আমি। আমাৰ চিফ ডাঙৰীয়া আলোচনা কৰি পেলাই সেইবোৰ আঁচনি ইয়াতে মানে ৰূপায়ণ কৰাৰ কাৰণে, কাৰ্যকৰী কৰাৰ কাৰণে তেখেতে প্ৰয়াস কৰিছে। তাৰোপৰি আমাৰ নিউ এডুকেশ্যন পলিচি যে আহি আছে তাৰ লগত সংগতি ৰাখি আমাৰ আঁচনি কিছু আছে। আমাৰ কলেজ যিকেইখন আছে প্ৰভিঞ্চিয়েল হোৱা নাই, সেইবোৰো হোৱাৰ কাৰণে লাগি থকা হৈছে। এটা ছিগনেল পোৱা গৈছে, অসম চৰকাৰে ছিগনেল দিছে বা এটা আমি সেউজ সংকেত পাইছোঁ, সেইখিনি প্ৰভিঞ্চিয়েলাইজ হৈ যাব। তো গোটেইখিনিলৈ সকলো দিশ সামৰি পেলাই বিটিআৰত এটি মডেল বিটিআৰ, সকলোৰে বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মানে সমন্বয় ৰাখি পেলাই সকলোৰে সামগ্ৰিক উন্নয়নৰ কাৰণে বিটিআৰত এক নতুনত্ব অনাৰ কাৰণে আমাৰ চিফ মহোদয় আৰু আমি গোটেই টীমটো আমি EMMCL সকলে এই ক্ষেত্ৰত আমি সদায় মানে নিজৰ দায়িত্ব পালন কৰি আহিছোঁ। আমি সক্ৰিয়তাৰে সকলোৱে কাম কৰি আছোঁ। ছাৰ, এনে কৈ আছে যে কিছুমান দলৰ পৰা অন্যান্য হোৱা নাই, মানে বিটিআৰ অঞ্চলত এইটো কৈ আছে বেলেগ দলৰ পৰা। এতিয়া ছাৰে এতিয়া উন্নয়ন হোৱা নাই বুলিতো বহুতে ক'বই, মানুহৰ মুখত হয়তো ৰাখিব নোৱাৰে। কিছুমানে ভাল দেখা কামক ভাল বুলি নকয়, কিছুমানে সত্যটো সদায় মানে স্বীকাৰ নকৰে। এইবোৰ মানুহৰ অভ্যাসে, সেইটো প্ৰবৃত্তি মানুহৰ। যিমান ভাল কৰিলেও কিছুমান ব্যক্তিয়ে বা কিছুমান মানে বিশেষ ব্যক্তিয়ে সদায় মানে উল্টা কৈ পেলাই, সদায় নিগেটিভ কৈ পেলাই ভাল পায়। গতিকে সেই নিগেটিভ কোৱা মানুহবোৰে কৈ থাকিব, কিন্তু আমি আমাৰ কাম কৰি যাম, ৰাইজে আমাৰ লগত আছে। गोजोनथाव खौरां ब्राफिडनि बानजायनायाव क'क्राझार राजमेला फोथाराव रायजोआरि आखाइ इसान दिन्थिफुंनाय। बे दिन्थिफुंनाया 7 मार्चनिफ्राय 20 मार्चसिम सोलिगोन। हारिमुआरि दानाय लुनाय, आर'नाइ, गामसा, दख'ना, जि-जोम दिन्थिफुंनायजों लोगोसे बायनो हागोन। गोसो गुदुं बिथांमोनहा क'क्राझार राजमेला फोथाराव फैनानै गोनांथि जानाय आर'नाइ, गामसा, दख'ना, मुवा बेसाद आरो जि-जोमफोरखौ बायफैनो हागोन। गोजोनथाव खौरां, आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे। क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ। बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ। सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ। टेक बुस्टाराव प्रफेशनेल, जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो। 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम। टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा, साहस आरो गोहोबो होगोन। सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ। सोलोंनो गोसो गुदुं बिथांमोना 9395695095 जानबुं नाम्बाराव जगाजग खालामनो हागोन।